দাৰ্শনিক এৰিষ্টটলে কৈছে যে যিজন ব্যক্তিয়ে জীৱনত একো ভুল কৰা নাই ইয়াৰ অৰ্থ হৈছে তেওঁ জীৱনত কোনো কামেই কৰা নাই কিয়নো এজন মানুহে যিমান কাম কৰিব তেওঁ সিমান ভুল কৰিব আৰু যিমান ভুল কৰিব তেওঁ সিমানেই শিকিব আৰু তেওঁ যিমান শিকিব সেই শিক্ষা সেই মানুহজনক সিমানে পূৰ্ণ তথা পাৰফেক্ট কৰি তুলিব নমস্কাৰ মই গফৰ মটিভেশ্যনেল স্পীকাৰ এণ্ড বিজনেছ কোচ লৈ আছোঁ এটা নতুন মটিভেশ্যনেল ভিডিঅ' শেষ পৰ্যন্ত ভিডিঅ'টো চাব লগতে লাইক কমেণ্ট কৰাৰ লগতে আগলৈ শ্বেয়াৰ কৰি দিব পৃথিৱীৰ প্ৰত্যেকজন মানুহে পৰিস্থিতিৰ দাহ মানুহে জানি হওক অজানিতে হওক ভুলতে হওক বা নিৰ্ভুলভাৱে হওক প্ৰত্যেক মানুহে ভুল কৰি আছে কৰি থাকিব কিন্তু পৃথিৱীৰ যিসকল অজ্ঞানী অবুদ্ধিমান তেওঁলোকে কিন্তু একেটা ভুলকে বাৰে বাৰে কৰে কিন্তু পৃথিৱীৰ যিসকল বুদ্ধিমান ব্যক্তি জ্ঞানী ব্যক্তি তেওঁলোকে কিন্তু বাৰে বাৰে একেটা ভুলকে নকৰে তেওঁলোকে প্ৰত্যেকবাৰে নতুন ভুল কৰে আৰু নতুন ভুলৰ পৰা নতুন শিক্ষা লাভ কৰে আমাৰ জীৱনটো হৈছে সুখ দুখৰ পৰিক্ৰমা স্বৰূপ মানুহৰ জীৱনত বেয়া চিটুৱেশ্যন অহাটো স্বাভাৱিক আহিবই বেয়া পৰিস্থিতি আহিব কিন্তু বেড চিটুৱেশ্যন বেয়া পৰিস্থিতিৰ লগত আমি যুঁজিব পাৰিব লাগিব কিয়নো বেয়া চিটুৱেশ্যন বেয়া পৰিস্থিতি আপোনাক যিমান শিকাব যিমান আপোনাক উপলব্ধি যিমান জ্ঞান যিমান নলেজ যিমান অভিজ্ঞতা দিব পৃথিৱীৰ কোনো কিতাপ কোনো এখন স্কুল কোনো এখন কলেজে সেই অভিজ্ঞতা সেই নলেজ সেই জ্ঞান আপোনাক দিব নোৱাৰে আশা কৰিছোঁ ভিডিঅ'টো লাইক কমেণ্ট কৰি আগলৈ শ্বেয়াৰ কৰি দিব হপ লাইক দিব থেংক ইউ এণ্ড গুড নাইট